Hello students, আজি আমি এটা নতুন চ্যাপ্টাৰৰ বিষয়ে MCQ বোৰ ডিসকাস কৰিম। লাষ্ট ভিডিঅ'ত আমি চ্যাপ্টাৰ 2 পলিনোমিয়েলৰ যিবোৰ মানে প্ৰবেবল কুৱেশ্যন আছিল যিবোৰ এক্সামত আহিব পাৰা সেই কমন কুৱেশ্যনবোৰ আমি ডিসকাস কৰিছিলো MCQ বোৰ। আজি লৈ আহিছো তোমালোকৰ কাৰণে চ্যাপ্টাৰ 1 ফাৰ্স্ট চ্যাপ্টাৰৰ যিবোৰ ইম্পৰ্টেন্স MCQ বোৰ। ঠিক আছে, তো চ্যাপ্টাৰ 1 নাম্বাৰ সিস্টেম আছে ৰেশনেল নাম্বাৰৰ বিষয়ে সেই চ্যাপ্টাৰৰ MCQ বোৰ মই এতিয়া লৈ আহিছো তোমালোকৰ কাৰণে। তোমালোকে যদি আশা কৰিছো যদি তোমালোকক কুৱেশ্যনবোৰ ভাল মই পঢ়ুৱা কিবা এটা বুজি পঢ়ুৱাটো ভাল লাগে তেতিয়াহলে আশা কৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো লাইক কৰি তোমাৰ বাকি ফ্ৰেন্ডছবোৰলৈ কি কৰিবা ভিডিঅটো শেয়াৰ কৰিবা। ঠিক আছে, যাতে তোমালোকৰ লগতে তোমাৰ ফ্ৰেন্ডছবোৰ আৰু বন্ধুসকল কি হয় অলপ হলো মোৰ পৰা কিবা এটা উপকৃত হয়। যদি তোমালোকৰ কিবা এটা ভাল মই কৰিব পাৰো তেতিয়াহলে মোৰ কাৰণে তাতকে ডাঙৰ আৰু সাকসেসৰ কথা একো নহব। ঠিক আছে, আৰু এবাৰ ৰিকুৱেষ্ট কৰিছো যাতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো লাইক কৰিবা বুলি। এতিয়া আগবাঢ়ো কুৱেশ্যনলৈ। ফাৰ্স্ট কুৱেশ্যনটো মই দিছো আৰু এইবোৰ বহুত কমন কুৱেশ্যন দেই, এইবোৰ বাৰে বাৰে আহি আছে এক্সামত আৰু মই এতিয়া মোৰ টিচিং এক্সপিৰিয়েন্স বেছি হোৱা নাই, 6-7 ইয়াৰ্স হ'ল আৰু 6-7 ইয়াৰ্সৰ পৰা এই এনেকুৱা প্যাটাৰ্নৰ কুৱেশ্যনবোৰ কিন্তু আমি প্ৰতি বছৰে দেখি আছো। গতিকে এইবাৰো 100% আহিবই এনেকুৱা কুৱেশ্যন, গতিকে তোমালোকে ভালকে ফোকাস কৰিবা। এতিয়া মই স্টাৰ্ট কৰো। নাম্বাৰ 1 দিছো পাই এটা পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। তোমালোকক পৰিমেয় সংখ্যা মানে কি মই এবাৰ কৈ দিছো, যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো য'ত p আৰু q দুয়োটাই কি হ'ব এটা এটা অখণ্ড সংখ্যা হ'ব, তেনেকুৱা সংখ্যাক পৰিমেয় সংখ্যা বুলি কওঁ। আৰু য'ত q not equal to 0, the numbers which can be expressed in the form of p/q where p and q are integers and q not equals to 0, such numbers are called rational number. Second option আছে অপরিমেয় সংখ্যা, irrational number, the numbers which cannot be expressed in the form of p/q, যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো, তেনেকুৱা কুৱেশ্যনক আমি কম, তেনেকুৱা নাম্বাৰক আমি কম অপৰিমেয় সংখ্যা। পূৰ্ণ সংখ্যা মানে যিবোৰ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3 এইবোৰ হ'ল পূৰ্ণ সংখ্যা, ইংলিছত কয় হোল নাম্বাৰছ। আৰু অখণ্ড সংখ্যা মানে কি ইন্টিজাৰ্স, মাইনাস প্লাস আৰু 0 গোটেইখিনি নাম্বাৰছক লৈ আমি কি কৰো ইন্টিজাৰ্স বুলি কওঁ। এতিয়া পাই এটা কি সংখ্যা, পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ, অপরিমেয় সংখ্যা ইরেশনেল নাম্বার, পূর্ণ সংখ্যা হোল নাম্বার নে অখণ্ড সংখ্যা ইন্টিজার কি হয় পাই আমি সবে জানো যে পাই এটা কি ইরেশনেল নাম্বার, পাই এটা কি সংখ্যা অপরিমেয় সংখ্যা। গতিকে এইটোত অপশন বি কারেক্ট হ'ব অপরিমেয় সংখ্যা। একদম এইটো মনত ৰাখিবা যে পাই এটা ইরেশনেল নাম্বার বা অপরিমেয় সংখ্যা। কিন্তু সবে এটা কনফিউজ কৰে, আৰু এটা কনফিউজিং কথা আছে, যদি এক্সামত পাই নাহি 22/7 দিয়ে, 22/7 এটা কি সংখ্যা, 22/7 ইজ এ, তেতিয়া কিন্তু 22/7টো কিন্তু কি হ'ব পৰিমেয় সংখ্যা হ'ব। 22/7 ক'লে কিন্তু সেইটো আমি ৰেশনেল নাম্বাৰ বুলি ক'ম, বিকজ 22/7 যদি দিয়ে এইটো এটা ৰেশনেল নাম্বাৰ হ'ব। কি হ'ব ৰেশনেল নাম্বাৰ, 22/7 ইজ এ ৰেশনেল নাম্বাৰ, পৰিমেয় সংখ্যা হ'ব। কাৰণ 22/7ত পি কিউ আকাৰত আছে, পিউ অখণ্ড, কিউ অখণ্ড, কিউ নট ইকুৱেল 0, পিউ পি কিউ p and q both are integers and q not equals to 0, therefore 22/7 is a rational number. But 22/7 মানে যে পাই নহয়, but পাই বুলি ডাইৰেক্ট দিয়ে। পাই মানে it is a ratio between circumference and the diameter of a circle, বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত। যদি পাই খুঁজে তেতিয়াহ'লে আমি কিন্তু কম অপৰিমেয় সংখ্যা, কি কম অপরিমেয় সংখ্যা বা ইরেশনেল নাম্বার। ইয়াত কিন্তু তোমালোকে কনফিউজ নহবা, ইয়াত যাতে ডাউট থাকিব নালাগে। আকৌ কৈছে 22/7 ৰেশনেল, পাই ইৰেশনেল, 22/7 পৰিমেয়, পাই অপৰিমেয়। ওকে, এটা নেক্সট অপশন চোৱা। 2/√3 এটা পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ, অপৰিমেয় সংখ্যা ইৰেশনেল নাম্বাৰ, পূৰ্ণ সংখ্যা হোল নাম্বাৰ নে অখণ্ড সংখ্যা ইন্টিজার্স। কি হ'ব 2√3, 2√3 2 ৰেশনেল আৰু √3
ইৰেচনেল আৰু আমি সবেই জানো যে এটা ৰেচনেল আৰু এটা ইৰেচনেল এনেকৈ থাকিলে সদায় কি হ'ব ইৰেচনেল হ'ব এটা পৰিমেয় এটা অপৰিমেয় এনেকৈ থাকিলে সদায় গোটেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা হ'ব ঠিক আছে এটা নাম্বাৰ 3 তলৰ কোনটো সহমৌলিক কোপ্ৰাইম হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কোপ্ৰাইম সহমৌলিকক ইংৰাজীত কয় কোপ্ৰাইম বুলি এতিয়া কোপ্ৰাইম নাম্বাৰ বুলি আমি কাক ক'ম দ্য নাম্বাৰছ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰছ আৰু সহমৌলিক কোপ্ৰাইম দুটা বেলেগ বেলেগ বস্তু কনফিউজ হ'ব নালাগে সহমৌলিক বা কোপ্ৰাইম মানে কি যাৰ HCF 1 যাৰ কোনো কমন ফেক্টৰ বা সাধাৰণ উৎপাদক না যায় আৰু সিম্পল ল্যাঙ্গুৱেজত ক'লে যাক আমি কটাকটি কৰিব নোৱাৰো তোমালোকে চাবা কোনটো পেয়াৰক কটাকটি কৰিব নোৱাৰো এটা 10 আৰু 12 ইয়াক কেনসেল কৰিব পাৰিম নে নোৱাৰিম যদি কেনসেল কৰিব পাৰিম কোপ্ৰাইম নহব যদি কেনসেল না যায় তেতিয়াহলে কোপ্ৰাইম হ'ব এটা 10 আৰু 12 দুটাকে আমি 2 ৰে কেনসেল কৰিব পাৰিম এটো 5 বাৰ এটো 6 বাৰ ইয়াক কেনসেল কৰিব পাৰিম গতিকে এইটো এটা কোপ্ৰাইম নাম্বাৰ বা সহমৌলিক নাম্বাৰ নহব 5 আৰু 15 কো 5 ৰে গৈ আছে 1 আৰু 3 বাৰ ইয়াকো কেনসেল কৰিব পৰা যাব তাৰ মানে ইও এটা কোপ্ৰাইম নাম্বাৰ নহব 4 আৰু 9 তোমালোকে চোৱা ইয়াত 4 প্ৰাইম নাম্বাৰ নহয় 4 মৌলিক সংখ্যা নহয় 9 ও এটা মৌলিক সংখ্যা নহয় 4 and 9 both are composite numbers দুইটাই প্ৰাইম নাম্বাৰ নহয় দুইটাই মৌলিক সংখ্যা নহয় but we cannot cancel out by any number আমি এই 4 আৰু 9 দুইটাকে কেনসেল কৰিব নোৱাৰো তাৰ মানে এটো কেনসেল না যায় গতিকে ই কারেক্ট হ'ব 4 and 9 কি হ'ব সহমৌলিক বা কোপ্ৰাইম হ'ব কিয় হ'ব আকৌ কৈছো কাৰণ ইহতক কেনসেল কৰিব পাৰা না যায় 11 আৰু 33 আছিল অপচনত 11 আৰু 33 দুইটাকে 11 লে কেনসেল যায় ইয়াক 1 টাইমস ইয়াক 3 টাইমস ইয়াক কেনসেল যায় কাৰণে কটাকটি যায় কাৰণে ই কিন্তু সহমৌলিক নহব মানে কেনসেল যাব নোৱাৰে ওকে এটা কোৱেশ্চন নম্বৰ 4 চোৱা তল কোনটো অপৰিমেয় হুইচ ওৱান অফ দ্য ফলোইং ইজ ইৰেচনেল 0.51 0.2312 bar 0.1577 up to dot দিছো মানে এটো গৈ আছে তেনেকে 0.10 100 10001 এটা 0 দুটা 0 আর তারপর তিনটা 0 এনেকে গৈ আছে তো এই চাৰিটাৰ ভিতৰত কোনটো ইৰেচনেল হ'ব এটা কথা মনত ৰাখিবা টার্মিনেটিং অসমীয়াত কয় পৰিসমাপ্ত তাৰ মানে কি যিবোৰ নাম্বাৰ পইণ্টৰ পিছত কি হৈ যায় শেষ হৈ যায় ডট নাথাকে ডট দিয়া নাথাকে তেনেকুৱা নাম্বাৰ সদায় কি হ'ব ৰেচনেল হ'ব কি হ'ব ৰেচনেল বা পৰিমেয় হ'ব ঠিক আছে ওপৰত বাৰ থাকিলে কি থাকিলে বাৰ থাকিলে ওপৰত আমি বাৰ দিও নে নিদিও তেনেকুৱা বাৰ থাকিলেও কি হ'ব ৰেচনেল হ'ব বা পৰিমেয় হ'ব ঠিক আছে তাৰ পিছত নন টার্মিনেটিং কিন্তু বাট রিপিটিং মানে কি ডট গৈ আছে কিন্তু রিপিট হৈ আছে এটাই বস্তু ডটৰ পিছত গৈ আছে তেতিয়াও কিন্তু কি হ'ব ৰেচনেল বা পৰিমেয় সংখ্যাই হ'ব যদি ডট থাকে ডট বুলিয়ে লিখি দিছো তোমালোকে বুজিবা মানে কি নন টার্মিনেটিং দেই বাট নন রিপিটিং মানে রিপিট হোৱাও নাই নন রিপিটিং তেতিয়া হলে কি হ'ব ইৰেচনেল হ'ব কি হ'ব ইৰেচনেল হ'ব বা অপৰিমেয় হ'ব ওকে বুজি পাইছা আৰু এবাৰ মই ৰিপিট কৰি দিছো টার্মিনেটিং বা পৰিসমাপ্ত হলে ৰেচনেল টার্মিনেটিং মানে যেটো পইণ্টৰ পিছত শেষ হৈ যায় ডট নাথাকে বাৰ থাকিলে ওপৰত ৰেচনেল হ'ব বা পৰিমেয় হ'ব নন টার্মিনেটিং মানে ডট আছে কিন্তু রিপিটিং একেই বস্তু রিপিট হৈ আছে তেতিয়া ৰেচনেল বা পৰিমেয় হ'ব ডট আছে কিন্তু নন রিপিটিং বেলেগ নাম্বাৰ ওলাই গৈ আছে তেতিয়া কিন্তু কি হ'ব ইৰেচনেল বা অপৰিমেয় হ'ব এতিয়া চোৱা এই চাৰিটাৰ ভিতৰত এইটো টার্মিনেটিং
তো ৰেচনেল হ'ব আমাক কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ইৰেচনেল 0.51 টাৰ্মিনেটিং শেষ হৈ গৈছে এইটো ৰেচনেল হ'ব পৰিমেয় হ'ব গতিকে এইটো আমাৰ কাৰেক্ট এনসাৰ নহ'ব 2312 বাৰ ওপৰত বাৰ থাকিলে কি হ'ব ৰেচনেল হ'ব কৈছোঁ ইয়াৰ ওপৰত বাৰ আছে পৰিমেয় হ'ব কৈছোঁ বাৰ থাকিলে গতিকে এইটো ইৰেচনেল নহয় বা অপৰিমেয় নহয় এইটো 0.1577 ডট 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 এইটো ডট ডট আছে কিন্তু এটাই নাম্বাৰ ৰিপিট হৈ গৈ আছে চাব পাৰা তোমালোকে 7 এই 7টোৱে ৰিপিট হৈ 777 এনেকৈ গৈছে এটাই নাম্বাৰ ৰিপিট হ'লেও ৰেচনেল হ'ব বুলি মই তোমালোকক কৈছোঁ গতিকে এইটো ইৰেচনেল নহয় পৰিমেয় সংখ্যা হয় অ'কে 10 ইয়াত 10 এইটো 100 ইয়াত 1000 এটাই নাম্বাৰ ৰিপিট হোৱা নাই 1 পিছত এবাৰ 4টা 0 আহিব 10 10 10 10 10 এনেকৈ গৈ থকা হ'লে ৰেচনেল হ'লেহেঁতেন পৰিমেয় হ'লেহেঁতেন কিন্তু ইয়াত ভালকৈ লক্ষ্য কৰি দেখিবা ইয়াত এটাই নাম্বাৰ কিন্তু ৰিপিট হৈ থকা নাই এবাৰ এটা 0 নেক্সট বাৰ দুটা 0 তিনিটা 0 তেনেকৈ গৈছে বেলেগ বেলেগ নাম্বাৰ আহিছে গতিকে এইটো ডট ডটো আছে আৰু সেম নাম্বাৰ ৰিপিট হোৱা নাই গতিকে এইটো হ'ব এটা ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা তাৰ পিছৰটো অলপ ট্ৰিকি কুৱেশ্যন দিছোঁ তোমালোকে মন কৰিবা ভালকৈ x raised power a by b x to the power a by b equal 1 then what is the value of a x er oporot power ase a by b equals to 1 now we need to find the value of a to ইয়াৰ কাৰণে এটা কথা তোমালোকে জানিব লাগিব এনি নাম্বাৰ যদি পাৱাৰ 0 থাকে কিবা এটা নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়াহ'লে সদায় তাৰ ভ্যালু 1 ওলাব যিকোনো নাম্বাৰৰ ওপৰত যদি পাৱাৰত 0 আছে তেতিয়াহ'লে কিন্তু তাৰ ভ্যালু কি ওলাব 1 ওলাব ঠিক আছে তো x টু দি পাৱাৰ a by b সেম লিখিলো আৰু এই 1 টোক মই x টু দি পাৱাৰ 0 x নট লিখিব পাৰো তেতিয়া x x আমি কেনসেল কৰি দিব পাৰিম তেতিয়া a by b equal 0 হ'ব b ডিভাইড হৈ আছে ইফালে গ'লে ইনটু হ'ব a equal 0 into b আৰু 0 ৰ লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে কি ওলাব 0 ওলাব তো যদি x to the power a by b equal 1 তেতিয়া আমি গম পাম a equals to 0 a equals to 0 কিবা ডাউট হলে খুদিবা তো what is the value of a কৈছিলে a equals to 0 আমি অলৰেডি পালো ঠিক আছে now we will proceed for the next question কেনেকৈ লাগিছে how is the jose high or not এটা চাবা তল কোনটো অপৰিমেয় সংখ্যা নহয় which one of the following is irrational ইয়াৰ কাৰণে তোমালোকক ইজি ট্ৰিক কৈছো যদি এটা নম্বৰৰ স্কয়াৰ ৰুট নাথাকে পারফেক্ট স্কয়াৰ ৰুট নাথাকে আৰু কি স্কয়াৰ ৰুটৰ ভিতৰত থাকে স্কয়াৰ ৰুট সাইনৰ ভিতৰত আছে আৰু তাৰ কোনো পারফেক্ট স্কয়াৰ ৰুট নাথাকে তেতিয়া দেখি ইৰেচনেল হ'ব যেনেকৈ 2 ৰ বৰ্গ মানে বৰ্গমূল নাথাকিলে অপৰিমেয় হ'ব আৰু বৰ্গমূল থাকিলে পৰিমেয় হ'ব যদি কি ৰুট ওভাৰৰ ভিতৰত আছে এতিয়া ইয়াত স্কয়াৰ ৰুট 2 ৰ স্কয়াৰ ৰুট নাই পারফেক্ট স্কয়াৰ ৰুট নাই কোনো এটা নাম্বাৰৰ স্কয়াৰ হিচাপত 2 ক মই এক্সপ্ৰেছ কৰিব নোৱাৰো তো 2 ৰ বৰ্গমূল নাই গতিকে 2 এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব বাট আমাক কৈছে which one of the following is not a irrational number irrational নহয় আমি পালো ৰুট 2 irrational নহয়টোহে লাগে 3 ৰো পারফেক্ট স্কয়াৰ ৰুট নাই গতিকে 3 irrational হ'ব স্কয়াৰ ৰুট 4 হা 4 ৰ স্কয়াৰ ৰুট আছে কিয় because 2 square equals to 4 4 ৰ বৰ্গমূল 2 গতিকে এনেকৈ 4 ৰ যদি বৰ্গমূল আছে তেতিয়া কি স্কয়াৰ ৰুটৰ ভিতৰত থাকিলেও কিন্তু কি অপৰিমেয় সংখ্যা নহব কাৰণ এই স্কয়াৰ আৰু স্কয়াৰ ৰুট কাটাকুটি যাব 2 থাকিব বুজি পাইছা নাই যদি এনেকৈ স্কয়াৰ লিখিব পৰা নাম্বাৰ ভিতৰত থাকে তেতিয়ালে হি কিন্তু অপৰিমেয় বা ইৰেচনেল নাম্বাৰ নহব গতিকে স্কয়াৰ ৰুট অফ 4 is a rational number আমাক দিছিলে which one of the following is not a irrational number তো আমি গম পালো root over 4 is not an irrational number তেনেকৈ root over 16 হলেও অপরিমেয় নহব root over 25 root over 36 root over 49 root over 64 এনেকুৱা নাম্বার হলে হিয়ত অপরিমেয় বা irrational number নহব they are all rational number ঠিক আছে এটা কোয়েশ্চন নাম্বার 7 ত যাও ভিডিওটো অলপ দীঘল হ'ব পাৰে কাৰণ তোমালোকৰ কাৰণে বহুত মই কষ্ট কৰি কোৱেশ্চনবোৰ আনিছো তো চাবা অলপ 21/400 ডট দশমিক বিস্তৃতি কিমান that means after how many decimal points it terminates 21/400 ত কেইটা নাম পইণ্টৰ পিছত কেইটা ডিজিট থাকিব মানে বুজি পাইছা নাই তো এনেকুৱা কোৱেশ্চনত কি কৰিবা এই ডিনোমিনেটৰটো চাবা
হৰৰ নম্বৰটো চাবা আৰু তাৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব ইয়াৰ ট্ৰিকটো কি ইয়াত চোৱা 21/400 ইয়াৰ আমাক সুধিছে এইটো যদি মই ডিভাইড কৰোঁ পইণ্টৰ পিছত কেইটা ডিজিট ওলাব যদি 21ক 400 ডিভাইড কৰোঁ তেতিয়া 0 পইণ্ট কিবা কিবি ওলাব নে নোলাব তো পইণ্টৰ পিছত কেইটা ওলাব সেইটো সুধিছে তো তাৰ কাৰণে আমি ডিভাইড কৰি থাকিব নালাগে তাৰ টেকনিকটো কি যিটো ডিনমিনেটৰ বা হৰত আছে সেইটোক আমি প্ৰাইম ফেক্টৰাইজেশ্যন বা উৎপাদক বিশ্লেষণ কৰিব লাগিব 2 ৰে যাব 200 টাইমছ 2 ৰে যাব 100 বাৰ 2 ৰে যাব 50 টাইমছ 2 ৰে যাব 25 টাইমছ 5 ৰে যাব 5 টাইমছ তো 4টা 2 2টা 5 তো 400ক আমি লিখিব পাৰোঁ 2 to the power 4 into 5 স্কুৱেৰ তো এনেকৈ লিখাৰ পিছত ডিগ্ৰী যে চাইছিলোঁ পলিনমিয়েলত শিকাইছিলোঁ যোৱাকালি তেনেকৈ ওপৰত থকা হায়েষ্ট পাৱাৰটো চাবা বেছ চাব নালাগে তলৰ নাম্বাৰটো চাব নালাগে ওপৰৰ ডাঙৰ নাম্বাৰটো চাবা 4 আছে নাই 4 আছে নাই ইয়াত তো 21/400 উইল টাৰ্মিনেট আফটাৰ 4 ডেচিমেল পইণ্ট বুজি পাইছেনে না মানে পইণ্ট যদি 21ক 400 ডিভাইড কৰোঁ তেতিয়াহ'লে পইণ্টৰ পিছত ইয়াত কেইটা নাম্বাৰ আহিব 4টা নাম্বাৰ আহিব তো ইয়াৰ এনসাৰ হ'ব 4 ঠিক আছে ওকে এতিয়া চোৱা নাম্বাৰ 8 কুৱেশ্যনটো যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ গুণফল 48 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 2 তেন্তে সংখ্যা দুটা কি হ'ব if the product of LCM and HCF of two numbers is 48 আকৌ কৈছোঁ the product of LCM and HCF of two numbers is 48 if the difference between them is 2 then find out the numbers এটা ইজি ট্ৰিক চোৱা ইজি ট্ৰিক ইয়াত দেখোঁতে বহুত ডাঙৰ নিচিনা লাগিছে কুৱেশ্যন আমাক কৈছে LCM আৰু HCFৰ প্ৰডাক্ট ইনটু কৰিলে কিমান ওলাব 48 ওলাব আৰু সিহঁতৰ মাজৰ ডিফাৰেন্স কিমান হ'ব লাগিব নাম্বাৰ দুটাৰ মাজৰ ডিফাৰেন্স কিমান হ'ব লাগিব 2 এতিয়া মোৰ কথা শুনা আমি এটা ফৰ্মুলা জানো যে দুটা নাম্বাৰৰ প্ৰডাক্ট আৰু সিহঁতৰ LCM আৰু HCFৰ প্ৰডাক্ট সদায় ইকুৱেল হ'ব এইটো কথা মনত ৰাখিবা দুটা নাম্বাৰৰ LCM আৰু HCF ইনটু কৰিলে যিমান হয় নাম্বাৰ দুটা ইনটু কৰিলেও সিমানে হ'ব সে এটা আছে 4 এটা আছে 6 দুটা নাম্বাৰ মই ললো 4 and 6 ইহঁতৰ LCM কিমান হ'ব 4 আৰু 6 ৰ LCM হয় 12 আৰু ইহঁতৰ HCF কিমান হ'ব ইহঁতৰ HCF হয় 2 ইনটু কৰি দিলে কিমান পাম 12 2 যা 24 আৰু এই 4 আৰু 6 ইহঁতকে ডাইৰেক্ট ইনটু কৰি দিলেও কিমান পাম 24 পাম দ্যাট মিন্স LCM আৰু HCF ৰ প্ৰডাক্ট সদায় ইকুৱেল হ'ব প্ৰডাক্ট অফ দ্য নাম্বাৰছ ওকে এতিয়া আমাক কৈছে LCM আৰু HCF ৰ প্ৰডাক্ট 48 দ্যাট মিন্স নাম্বাৰৰ প্ৰডাক্টও কিমান হ'ব 48 হ'ব এতিয়া আমাৰ অপচনটো ডাইৰেক্ট চোৱা তোমালোকে আৰু সিহঁতৰ ডিফাৰেন্স 2 কৈছে প্ৰথম ডিফাৰেন্স 16 আৰু 18 দিছে অপচনত ইয়াতো ডিফাৰেন্স 2 10 12 ডিফাৰেন্স 2 6 8 ডিফাৰেন্স 2 4 আৰু 6 ডিফাৰেন্স 2 পাৰ্থক্য দুটা নাম্বাৰৰে সবতে 2 আছে এতিয়া আমি গম পাইছো LCM আৰু HCF ৰ প্ৰডাক্ট 48 তাৰ মানে নাম্বাৰ দুটাৰ প্ৰডাক্টও 48 হ'ব বুজি পাইছা নাই ইহঁতৰ LCM HCF ৰ পূৰণফল 48 গতিকে নাম্বাৰৰ পূৰণফলো 48 হ'ব এটা নাম্বাৰ পূৰণ কৰা 16 আৰু 18 পূৰণ কৰিলে 48 তকৈ বেছি ওলাব গতিকে এইটো কাৰেক্ট এনসাৰ নহ'ব ইয়াৰ প্ৰডাক্ট মোৰ দেন 48 ওলাব ইয়াৰ প্ৰডাক্ট যদি ওলাও পূৰণফল যদি ওলাও 10 আৰু 12 আৰু 120 হ'ব গতিকে এইটো কাৰেক্ট নহ'ব বিকজ উই নিড টু প্ৰডাক্ট 48 অনলি 6 আৰু 8 ইয়াত ডিফাৰেন্স 2 আছে সবতে 2 আছিল ইয়াতো 2 আছে আৰু 6 8 যা 48 নাম্বাৰৰ প্ৰডাক্ট 48 আৰু LCM আৰু HCF ৰ প্ৰডাক্টও কিমান হ'ব 48 এই হ'ব হয়নে মানে LCM HCF ৰ প্ৰডাক্ট যিমানে নিদিয়ক আমি ডাইৰেক্ট গম পাম LCM আৰু HCF ৰ প্ৰডাক্ট ইকুৱেলছ টু হ'ব নাম্বাৰৰ প্ৰডাক্ট 48 আছে নে নাই সেইটোৱে ওলাব লাগে তো এইটো 6 আৰু 8 কাৰেক্ট এনসাৰ নহ'লে তেনেকৈ তোমালোকৰ কাৰণে কৈ দিছোঁ তোমালোকে এক্সামত চাই থাকিব নালাগে 6 আৰু 8 ৰ HCF ওলাব 2 আৰু LCM ওলাব 24 প্ৰডাক্ট 48 বুজি পাইছা নাই এইটো চাই থাকিব নালাগে এক্সামত ডাইৰেক্ট এই নাম্বাৰ ইনটু কৰি দিলে হ'ল যিমান LCM HCF ৰ প্ৰডাক্ট দিয়া থাকিব সিমানে নাম্বাৰৰ প্ৰডাক্ট মিলিলে হ'ল এটা নাম্বাৰ 9 দুটা কুৱেশ্যন আছে অলপ কুইক চোৱা দেই বহুত সময় হৈ গৈছে 27 x cube y square z আৰু 18 x square y z square ৰ গসাগু কিমান find out the HCF of 27 x cube y square z and 18 x square y z square
এই দুটা নাম্বাৰৰ HCF বা গসাউ ওলাব লাগে সিম্পলি কি কৰিবা নাম্বাৰবোৰৰ HCF টো ওলাবা 27 আৰু 18 HCF কিমান দুইটাকে HCF মানে গসাউ মানে দুইটাকে কিহেৰে আমি ডিভাইড কৰিব পাৰো তো 9 এৰে গতিকে আইদাৰ এটো কাৰেক্ট হ'ব অর এটো কারেক্ট হ'ব 27 আৰু 18 HCF 9 গতিকে ইয়াতো 9 আছে ইয়াতো 9 আছে এই দুটাটো নহবই তো প্ৰথম ফাৰ্স্ট অফ অল আমি কি কৰিম সেই দুটা নাম্বাৰৰ HCF টো লম 27 আৰু 18 HCF কিমান হ'ব 9 তাৰপিছত ইয়াত x কিউব আছে ইয়াত x স্কয়াৰ আছে কমটো লবা যদি LCM খুদে বেছিটো লবা আৰু যদি HCF খুদে কমটো লবা ইয়াত x কিউব ইয়াত x স্কয়াৰ তো x স্কয়াৰ আহিব সৰুটো ইয়াত y স্কয়াৰ ইয়াত এটা y তো সৰুটো আহিব এটা y ইয়াত z আৰু ইয়াত z স্কয়াৰ তো সৰুটো মানে এটা z তো 9x স্কয়াৰ yz হ'ব ইহঁতৰ গখাও বা HCF অপচন ডি যদি আমাক LCM খুদে তেতিয়ালে সৰু নহয় ডাঙৰটো ললো এজন আকৌ লিখি দিছো কোৱেশ্চনটো 27x কিউব y square z and 18x square y z square ইহঁতৰ HCF কেনেকৈ ওলালো 27 18 দুইটাৰ HCF 9 তাৰপিছত x কিউব x স্কয়াৰ সৰুটো x স্কয়াৰ y স্কয়াৰ y সৰুটো y z z স্কয়াৰ সৰুটো z এটো হলে HCF বা গখাও লখাগু বা LCM ওলাব হলে কি কৰিম 27 আৰু 18 এৰ LCM ওলাম ফাৰ্স্ট অফ অল 54 তাৰপিছত ডাঙৰটো লিখিম x কিউব x স্কয়াৰ ডাঙৰটো x কিউব y স্কয়াৰ y ডাঙৰটো y স্কয়াৰ z z স্কয়াৰ ডাঙৰটো z স্কয়াৰ মানে লখাগু এইটো হ'ব গখাও এইটো হ'ব ওকে আই থিংক আৰু ডাউট নাথাকিব ৰিগাৰ্ডিং দিস 8 টু দি পাৱাৰ 5 আৰু 5 টু দি পাৱাৰ 8 আৰু গখাও কিমান 8 টু দি পাৱাৰ 5 and 5 to the power 8 or HCF কি হ'ব আমাক ওলাব লাগে এনেকুৱা কেছত তোমালোকে ফাৰ্স্ট অফ অল বেস চাবা 8 দিছে 8 দিছে না ইয়াৰ বেস 2 into 2 into 2 5 দিছে 5 টো একোই নহব 1 into 5 যেতিয়া HCF ওলাব লাগে ইয়াত মিলাটো একোই গুল কৰিব নোৱাৰো একো যদি গুল নহয় এনসার ডাইরেক্ট কি দিবা 1 দিবা তো 10টা MCQ তোমালোকক শিকালো তোমালোকে যদি ভাবিছা যে মোৰ পৰা তোমালোকে অলপ হলেও লাভ হৈছে উপকৃত হৈছে প্লিজ আই ৰিকুৱেষ্ট মানে হাম্বল ৰিকুৱেষ্ট কৰিছো চেনেলটো তোমালোকে কি কৰিবা সাবস্ক্ৰাইব কৰিবা তাৰ ফলত তোমালোকে নেক্সট ভিডিঅ'ছবোৰো পাবা প্লাস ময়ো অলপ হলেও মোটিভেট হম যে মই সঁচাই মোক মোৰ ষ্টুডেন্টছে কি কৰিছে অলপ হলেও মোক ভাল পাইছে বা তেওঁলোকৰ কিবা এটা লাভ হৈছে বুলি মই ভাবিম আৰু মোটিভেট হম ফৰ প্ৰিপেয়াৰিং দ্য নেক্সট ভিডিঅ' থ্যাংক ইউ আকৌ নেক্সট ভিডিঅ'ত লগ পাম